একেৰাহে প্ৰায় ৩-৪ দিন দিনে ৰাতিয়ে নেৰানেপেৰা বৰষুণ দিয়াৰ পাছত ফাইনেলি আজি ৰাতিপুৱাতে ইমান ধুনীয়াকৈ ৰ'দটো ওলাইছে। ৰ'দটো দেখিয়েই মনটো ভাল লাগি গৈছে জানেনে। কাৰণটো হ'ল এইবোৰ চাওক, এই ৩ দিনৰ যিবোৰ মানে কাপোৰ জমা হৈ আছিলে, এফালে মই চকীত মেলি দিছোঁ, লগতে এফালে বাঁহত, সেইফালে বাঁহত, পাছফালে মই মেলি দিছোঁ, আৰুতো এগালমান ধুবলগীয়া আছে। সেইবোৰ বাৰু পাছত মই আপোনালোকক দেখুৱাম। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। আমাৰ জীৱনৰ আন এটা নতুন দিনৰ এটা নতুন ৰাতিপুৱালে আৰু মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ আপোনালোক সকলোকে বহুত বহুত ভাল পোৱা আৰু বহুত বহুত স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি হৈছে বুধবাৰ। এয়া ৰাতিপুৱাৰ যিমানবোৰ কৰিবলগীয়া বাহি কাম বন, ঘৰৰ চাফ চিকুণ থাকে, সকলো কৰি গা পা ধুই আজৰি হয়। এফালে ৰাতিপুৱাৰ মোৰ মানে বাহি কাম কৰাৰ পাছত, গা পা ধোৱাৰ পাছত এইটো হৈছে মোৰ ফাৰ্ষ্ট ডিউটি। ল'ৰাটোক শুই উঠোৱা, মুখ হাত ধোৱা, চাফ চিকুণ কৰোৱা, লগতে তাৰ টিফিন, পানী বুটল, এইবোৰ আপোনালোকেতো জানেই, যাৰ যাৰ ঘৰত এনেকুৱা ল'ৰা ছোৱালী আছে, মানে এইবোৰ হৈছে ডাঙৰ ডাঙৰ ডিউটি। তাৰ পাছতহে ঘৰৰ কামবোৰ, সেইবোৰতো পাছত থাকিবই, ৰান্ধা বাঢ়া, কাপোৰ কানি ধোৱা, ঘৰ মচা, সেইবোৰ। বাৰু এতিয়াৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰি দিলোঁ। আজিৰ দিনটোনে কেনেকৈ পাৰ কৰোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া সেইফালে মই ল'ৰাটোক ভাতো খুৱাই আছোঁ, লগতে ভাবিলোঁ তাক আজি মই টিফিনত এনেকৈ ৰুটি দুখনকে বনাই দিম। ৰুটি বা পৰঠা যি বুলি ক'ব আপোনালোকে। অলপমান কম পৰিমাণত ঘিউ দি দুখন মই ভাজি ল'লোঁ। এনেকৈ এটা জুচ দিছোঁ, লগতে দুখন ৰুটি দিছোঁ। নাজানো খাবনে উভতি আহিব, খালে বাৰু ভালেই, নাখালে মোৰ কষ্টখিনি এনেই যাব। এনেই সাধাৰণতে সি ৰুটি বা আলু ভাজি সেইবোৰতো খাবলৈ বিৰাট বেয়া পায়, কিন্তু তেওঁলোকৰ স্কুলত মানে কিনা বস্তু দিবলৈ নিদিয়ে, পৰাপক্ষত ঘৰতেই বনাই দিবলৈ দিয়ে। কিন্তু যদি তাক মই টিফিনত মই সদায় মানে কেক বা বাউলি কেক, ডেইৰী মিল্ক, কিটকাট বা নৰ্মেলি যদি জুচ এটা দি পঠিয়াওঁ সদায়, সেইবোৰ দিলে খায়। কিন্তু যদি ৰুটি আলু ভাজি বনাই দিওঁ সেইবোৰ নাখায়। আৰু ফল মূল দিলেও খাবলৈ টান পায় স্কুলত। ঘৰত যদি মই কাটি পেলাই খুৱাই দিওঁ তেনেকৈ খাব, কিন্তু স্কুলত দি পঠিয়ালে সেইবোৰ তেনেকৈ উভতি আহে। গতিকে মই চেষ্টা কৰোঁ মানে যিখিনি দিলে সি খাব সেইখিনিয়ে দিবলৈ, ডেইৰী মিল্ক এটা, জুচ এটা বা কেক এটা। কিন্তু আজি ভাবিলোঁ ৰুটি বনাই দিওঁ, বাৰু কি কৰে কৰিব। এতিয়া এয়া ল'ৰাটোক পঠাই লৈ মই আহিলোঁ মোৰ কামবোৰ কৰিবলৈ, মানে ঘৰ দুৱাৰ চাফ চিকুণ সেইবোৰ। ৰাতিপুৱাৰ যিমানেই বাহি ঘৰখন চাফ চিকুণ নকৰোঁ লাগিলে, ল'ৰাটোক স্কুল পঠোৱাৰ পাছত আৰু যে কিমান কাম ওলায়। সন্মুখৰটো অলপমান চাফা কৰি তাৰ খোৱা বাচনকেইখন ধুই আকৌ এবাৰ মই মূৰটো তিয়াই পেলাই গাটো ধুই আহিলোঁ। কাৰণ আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ'বোৰ যদি চাইছে তেতিয়াহ'লে গম পাইছে আমি আছিলোঁ ব্ৰতত, আৰু আজি হৈছে ব্ৰতত থকাৰ 10 নম্বৰটো দিন, অৰ্থাৎ আজি হৈছে দহা। গতিকে দহাৰ দিনা কিমান যে ঘৰৰ কাম ওলায়, ঘৰ মোচা, লগতে কাপোৰ ধোৱা, গোটেই ঘৰখন মানে পবিত্ৰ কৰিব লাগে। গতিকে এগৰাকী মোক সহায় কৰা বাইদেউ আহিছে, তেওঁ আছে পিছফালে কাপোৰ ধুই আছে। মই আহিলোঁ মূৰটো তিয়াই গাটো ধুই ভাবিলোঁ ল'ৰাটোকতো ৰাতিপুৱাতে অলপমান বইল ভাত খুৱাই পঠিয়ালোঁ, কিন্তু মানুহজনৰো খোৱাৰ যোগাৰ কৰিব লাগিব, লগতে আৰু ইটো সিটো ঘৰতো বহুত কাম থাকে। এয়া বাচন অলপমান ওলাইছিলে, সেইবোৰ আকৌ ধুই পেলাই গাটো ধুই আহিলোঁ। আৰু এখেতে ল'ৰাটোক থ'ব যাওঁতে এয়া কল আনিছিলে, মানে এনেকুৱা কল খাবলৈ মই বিৰাট বেছি ভাল পাওঁ। বাকলিটো অলপমান সেউজীয়া কেঁচা টাইপ হৈ থাকে, কিন্তু ভিতৰটো মানে পকে, আৰু খাবলৈ কলকেইটা মিঠা মিঠা, বহুত ভাল লাগে। আনিবলৈ দি আছিলোঁ সেইদিনাৰ পৰাই, কিন্তু পোৱা নাছিলে। আজি হঠাতেই পালে। এতিয়া কলাশী থৈ পেলাই তেখেতে অলপমান ৰেষ্ট লৈছে, কৈছে যে মোক কিবা এটা খাবলৈ দিয়া, মই খাই পেলাই যাম পথাৰলৈ ঔষধ মাৰিবলৈ। তেতিয়া আকৌ ল'ৰাটোক আনিবৰ সময়লৈকে তেতিয়া আহি পাবহি। গতিকে ভাবিলোঁ তেওঁৰ খাবলৈ যোগাৰ কৰোঁ। মানে তেতিয়া যে আটাখিনি মঠি থৈ দিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁৱেই। আটাখিনি আজি মঠিছিলোঁ অলপমান গাখীৰ দি পেলাই, মানে গাখীৰ আজি যথেষ্টখিনি আছিলে, কিন্তু খোৱা হোৱা নাছিলে। সেয়ে ভাবিলোঁ গাখীৰখিনি এনেই নষ্ট হৈ যোৱাতকৈ আজি আটাখিনিকে মঠি দিওঁ। ৰাতিপুৱা আটাখিনিত পৰিমাণত চেনি, লগতে অলপমান নিমখ দি আটাখিনি চুব পৰা গৰম কৰি গাখীৰখিনি দি পেলাই মঠি থৈ দিছিলোঁ। বহুত ধুনীয়া কোমল ছফ্ট হৈ আছে আটাখিনি। ভাবিছিলোঁ প্ৰথমতে ৰুটিখিনি বনাই পেলাই চাহকণ দি ল'ম, কিন্তু তাৰ মাজতে ভাবিলোঁ যিহেতু বাইদেউজনীয়ে কাপোৰখিনি ধুই থৈ দিছে আৰু আধাখিনিতো কাপোৰ ধুব আছেই, আধাখিনিহে ধুই হৈছে। ৰ'দৰ কোনো বিশ্বাসেই নাই। আপোনালোকক ৰাতিপুৱা কৈছিলোঁৱেই 3 দিন একেৰাহে বৰষুণ দিয়াৰ পাছত আজি অলপমান ৰ'দটো ওলাইছে ভাগ্যে।
ইফালে আজি যদি কিবা কাৰণত ৰ'দটো নোলালে হয় কাপোৰবোৰটো ধোৱা বহুত সমস্যা হ'ল হয় লগতে ঘৰটো মুচিব লাগিব যিহেতু মাটিৰ ঘৰ শুকাওঁতেও টাইম লাগিব সেয়ে ভাবিলোঁ পুতুকে আহি কাপোৰখিনি আগতে মেলি লওঁ বাইদেউজনীয়ে কৈছে যে তুমি তোমাৰ ভিতৰৰ কাম কৰি থাকা মই কাপোৰ মেলিম কিন্তু নহ'ব যিহেতু দেৰি হৈ যাব সেয়ে এয়া শুকান কাপোৰখিনি মানে আধা শুকান যিখিনি কাপোৰ আছিলে যথেষ্ট শুকাই গ'ল এতিয়া যদি চকী এখনতে মই কাপোৰখিনি থৈও দিওঁ তেতিয়াহ'লে সমস্যা নহ'ব সেইখিনি কাপোৰ চকীখনতে থৈ পেলাই এয়া কাপোৰখিনি মেলি দিওঁ বুলি নিবলৈ আহিলোঁ আৰু এই বাইদেউগৰাকী বহুত বেছি মোক মানে বহুত বেছি ভাল মনটো সঁচাকেই মই ভাবোঁ হয়তো কোনোবা জনমত কিবা ভাল কাম কৰি আহিছিলোঁ যাৰ বাবে নেকি এইবোৰ মানুহৰ দৰে ইমান মৰমীয়াল বা ভাল মানুহ পাওঁ বিশ্বাস কৰিব ইমানেই সহায় কৰে অকল যে পইচাৰ বিনিময়ত সহায় কৰে তেনেকুৱা নহয় মানুহৰ মানে মানৱীয়তা গুণটো বিৰাট বেছি আছে মানুহগৰাকীৰ মানে কি ক'ম সেইফালে শুকান কাপোৰখিনি চকীখনতে থৈ তিতা কাপোৰখিনি ভালকৈ মেলি ল'লোঁ নাজানো জেগা জুৰিবনে নাই অলপমান কাপোৰেই গোটেই দাডাল ভৰিয়ে গ'ল যদি কিবা কাৰণত জেগা নোজোৰে তেতিয়াহ'লে ওচৰৰ চুবুৰীয়াৰ চোতালতে মেলি দিব লাগিব আমাৰতো এফালে যিহেতু গাঁৱলীয়া ঘৰ গতিকে সেইবোৰ বিৰাট সুবিধা হয় আপোনালোকৰ ফালে হয়নে নহয় জনাবচোন আৰু যিহেতু ষ্টেণ্ডডাল অহাই নাই গতিকে চকীখনতে মই ফোনটো থৈ লৈছিলোঁ চকীখনো অলপমান ওলাই আছে এনেকৈ এডজাষ্ট কৰি লওক আপোনালোকে ভিডিঅ'টো এতিয়া কাপোৰখিনি মেলি লওঁ মেলি পেলাই যাওঁ ভিতৰলৈ বহুত চেষ্টা কৰোঁ জানেনে ফুলাকৈ ৰুটিকেইখন বনাবলৈ কিন্তু মই যে ইমানো পাকৈ ধোৱাগৈ নাই কিছুমানে যে ধুনীয়াকৈ ফুলাকৈ ৰুটিকেইখন বনাই খাবলৈ চাগে বহুত ধুনীয়া লাগে ন মোৰ কিন্তু খাবলৈ কোমল হয় ৰুটিকেইখন কিন্তু নুফুলেগৈ সেই মনটো বেয়া লাগে এয়া বাহিৰত কাপোৰখিনি মেলি দি পেলাই এবাৰ আহিলোঁ ভিতৰলৈ ৰুটিকেইখন বনাবলৈ ৰুটিকেইখন গোলেই হয় কিন্তু নুফুলেগৈ আৰু বাইদেউজনীৰো কাপোৰখিনি ধুই হৈ গ'ল মই মুখ হাত ধুই পেলাই আহিবলৈ দিছোঁ ভিতৰলৈ গোবৰ মাটি লৰাৰ আগতেই চাহকণ যেন খাই লৈ সেই কাপোৰখিনি যদিও সৰহ আছিলে কিন্তু ধুই হৈ গ'ল আৰু ইমানেই স্পীড কাম কৰে বাইদেউজনীয়ে মই যদি কওঁ আপুনি ইমান স্পীড কাম কৰে মোক কয় তুমিও দেখোন বহুতেই স্পীড কাম কৰা তেনেকৈ কয় সেইফালে বাইদেউজনীয়ে মুখ হাত ধুই আহি সন্মুখৰ মতে বহিছেহি আৰু মাৰ হঠাতেই গাটো বেয়া হৈ গ'ল মায়ে সন্মুখৰ মতে শুই আছে এয়া চাহখিনিও মোৰ হৈ গ'ল সেইফালে মাৰ চাহ লগতে মানুহগৰাকীৰ চাহ এতিয়া দিওঁগৈ মাকো চাহ একাপ খাই পেলাই টেবলেট এটা খাবলৈ দিওঁ মানে এইকেইদিন যিহেতু ব্ৰত পালি আছে গাটো হয়তো দুৰ্বল আৰু অলপমান জ্বৰ ভাৱ এটা আহি আছে গেছৰ এটা চৌকা নজ্বলা হৈ আছে অৰ্থাৎ বেয়া হৈ আছে যাৰ বাবে নেকি আজি মোৰ কামবোৰ কৰাত অলপমান দেৰি হৈ গৈছে ৰুটিখিনি প্ৰথমতে এখন পুৰি চাহখিনি বনাই পেলাই মাহঁতক দি ল'লোঁ তাৰপিছত আকৌ ৰুটি পাছত পুৰিলোঁ আৰু এখন দিলোঁ লগতে গাখীৰ অলপো দিলোঁ আৰু কল এটা খাবলৈ দিলোঁ যিহেতু মানুহগৰাকীয়ে দুপৰীয়া ভাত খাব নোৱাৰিব ভোক লাগিব গতিকে ভালকৈ খুৱাই ল'লোঁ লগতে এই ৰাতিপুৱাতে বাচনখিনি যে ধুই থৈ দিছিলোঁ সেইখিনিও একেবাৰে পৰিপাটি কৰি লওঁ বুলি আহিলোঁ এইবোৰ যে অপৰিপাটি হৈ থাকিলে মোৰ কিবা বস্তু খাবলৈ শান্তি নালাগে তেতিয়া গোটেইবোৰ চিজিল কৰি শান্তিৰে বহি পেলাই খালেহে যেন খোৱা যেন লাগে মানুহজনকো এনেকৈ ৰুটি কল লগতে অলপমান মিঠৈ চাহ তেনেকৈ দি দিলোঁ লগতে ময়ো পাকঘৰটো অলপমান পৰিপাটি কৰি নিজে অলপমান খাওঁ বুলি ল'লোঁ এতিয়া এইখিনি খাই পেলাই বাকীবোৰ কাম কৰিম কাম বুলিবলৈ যিহেতু বাইদেউগৰাকীয়ে চাহ খাই পেলাই সেইফালে বাৰান্দাখন মচিব গৈছে এয়া ৰুমবোৰ অলপমান ঠিক কৰি দিব লাগিব বিছনা চাদৰবোৰ অলপমান বেলেগ বিছনা চাদৰ পাৰি দিম লগতে অলপ জাৰি জোকাৰি ঘৰটো সাৰি লৈ যাম আৰু মই প্ৰায় তেনেকুৱা কৰোঁ মানে যিহেতু সদায়তো আৰু মাটিৰ ঘৰ মোচাটো নহয় এসপ্তাহৰ মূৰত যদি মানুহগৰাকীক মাতো বা নিজেও মচোঁ যোনদিনাই মচা হয় সেইদিনাই অলপমান ঘৰটো মকৰা জালবোৰ গুচাই অলপমান পৰিপাটি কৰি ল'লে তেতিয়াহ'লে এসপ্তাহলৈকে মোৰ নিশ্চিন্ত ভাৱ এটা থাকে যেন এসপ্তাহলৈকে সেইবোৰ আৰু কৰিব নালাগে এয়া চাহখিনি খাই পেলাই মই মোৰ কামত লাগি গ'লোঁ তুলিখন ভালকৈ জোকাৰি ইয়াৰ বালি যদি কিবা লেতেৰা আছে সেইবোৰ অজৰাই এফালৰ পৰা মই এতিয়া ঘৰবোৰ চিজিল কৰি লৈ যাম এফালে আৰু 12টা বাজিবলৈ হ'লেই 12:30টাত ল'ৰাটোৰ ছুটি হ'ব গতিকে কামখিনিও সোনকালে কৰি পেলাই তাক আনিবলৈ যাব লাগিব সেই মই স্পীড কামবোৰ কৰিছোঁ আৰু হয়তো কথাখিনি কোৱাটো বেছি স্পীড হৈছে মই গম পাইছোঁ কিন্তু মোৰ এইটো অভ্যাসেই হয় মানে বহুতেই কথা কোৱাটো স্পীড হয় মোক বহুত মানুহেই কয় যে তোমাৰ ভিডিঅ'বোৰ ইমানেই স্পীড কৰা আচলতে সেইটো মোৰ অভ্যাস হয় মোৰ অভ্যাসটোতকৈ আৰু মই
মই সলনি কৰিব নোৱাৰোঁ গতিকে এনেকৈ আপোনালোকে ভিডিঅ'বোৰ মিলাই মেলি চাব সেইফালে আমাৰ ৰুমটো চিজিল কৰি আহি এবাৰ আহিলোঁ সন্মুখৰ ৰুমলৈ সন্মুখৰ ৰুমৰ ৰাতিপুৱাই বিচনা চাদৰখন অঁতৰাইছিলোঁ কিন্তু বেলেগ বিচনা চাদৰ পাৰা হোৱা নাছিলে এইবোৰ মই যোৱাকালি ধুই থোৱা কাপোৰ মানে বিচনা চাদৰ যোৱাকালি অলপমান ধুই থৈ দিছিলোঁ গতিকে এইবোৰ সম্পূৰ্ণ ধোৱা চাফা এইবোৰ এতিয়া পাৰি দিম আৰু বাকি সেইবোৰটো ধোৱা হ'লেই সেইবোৰ আকৌ শুকাই যাব লগতে মানুহগৰাকীৰ ৰুমবোৰো মচি হৈ গ'লে চাওক মানে ৰাতিপুৱা আহিছে সেই 8:30 মানত 8:30 মানৰ পৰা আহি 12:30 বাজিলৈকে সেই যে কাপোৰবোৰ দেখুৱাইছিলোঁ আৰু অলপমান সৰহ কাপোৰ আছিলে গোটেইখিনি যদিও আপোনালোকক দেখুওৱা হোৱা নাছিলে গোটেই কাপোৰখিনি ধুলে লগতে গোটেই মাটিৰ ঘৰ যিহেতু মচোতে সময় লাগিবই আপোনালোকে জানেই আৰু ঘৰটো যে তেওঁ যেন তেনকৈ নুমুচে ধুনীয়াকৈ পৰিপাটিকৈ গোটেই চুককোণ মাৰি মচে ঘৰটো মোচা সেইবোৰ গোটেই কামবোৰ কৰি 12:30 বাজিত তেওঁৰ আজৰি হৈ যাব এয়া এতিয়া 12টা বাজু হৈছে তেওঁৰ বাৰান্দা আৰু আমাৰ ৰুম দুটা মচি আজৰি লগতে আৰু এটা আমাৰ ওচৰৰে ৰুম আছিলে মানে দেউতাৰ ৰুম সেইটো মচিও আজৰি এতিয়া মচিব সন্মুখৰ ৰুমটো আৰু পাকঘৰটো যদিও মায়ে মচি দিব এই যে ডাইনিং থোৱা ঘৰটো সেইটো আৰু সন্মুখৰ ৰুমটো মচিব গতিকে মই খৰধৰকৈ আহিছোঁ সন্মুখৰ ৰুমটো সাৰি দিওঁ বুলি যদিও বা ৰাতিপুৱাতে এবাৰ বাহিঘৰ সাৰিছিলোঁ তথাপিতো জানেই নহয় কিমান মানে ধূলি মাকতি ওলাই লগতে ঘৰটো অলপমান ঝাৰু দি দিছোঁ মকৰা জালবোৰ অঁতৰাই দিছোঁ গতিকে এইবোৰ চিজিল কৰি মই যাম এতিয়া ল'ৰাটোক আনিবলৈ ৰেডি হ'বলৈ এখেতে ঔষধ মাৰিব গৈছিলে আহি খৰধৰকৈ গা ধুব লৈছে ইতিমধ্যে 12:10 হ'ল এয়া মই যেন তেনকৈ কাপোৰ এযোৰ পিন্ধি আজৰি হৈ আছোঁ যাওঁ বুলি আৰু আমাৰ ঘৰৰ কাষতে আজি মেলা সেয়া আপোনালোকক মই অলপমান মেলাৰ পেণ্ডেলটো দেখুৱাই আহিছোঁ মুখখন শুকাই গৈছে কথা চিন্তা হৈ গৈছে কোৱা যাওঁ গো বুলি কোৱা থাকা বুলি কোৱা কি বাইদেউজনী কোৱা যাওঁ গো পাপা আহিলে কোৱা দাদা ৰাখক হা আমি নাহিম ভাবিছিলা হয়নে তুমি আমি নাহিম বুলি ভাবিছিলা হয়নে নহয় তাৰ চিন্তা হৈ গৈছিলে আমি নাহিম বুলি ভিডিঅ'টো কিয় নাজানো এনেকুৱা ৰৈ গৈছে মইতো ভিডিঅ'টো কৰাত ঠিকেই কৰিছিলোঁ হয়তো ফোনটোৰ কিবা প্ৰব্লেম হৈছিলে যাৰ বাবে নেকি এনেকুৱা হৈছে বাৰু আপোনালোকে এডজাষ্ট কৰি লওক এয়া আমাৰ ঘৰৰ একেবাৰে কাষেই মেলা কিন্তু যাব নোৱাৰিম ইয়াৰ কাৰণটো আপোনালোকে গম পাইছেই ব্ৰত পালি যিহেতু আছোঁ ভাল নালাগে দিয়কচোন যাবলৈ আৰু আজি সোনকালে ভাতো বনাব লাগিব আজি দহা আছিলে মই স্কুলৰ পৰা আহি ল'ৰাটোক আনি চাফ চিকুণ কৰোৱাই সেয়া পিঠাগুড়ি খাই আহিলোঁ গো আমাৰ যিহেতু নিয়ম পিঠাগুড়ি খোৱা ল'ৰাটোকো এয়া অলপমান টিভিটো চাবলৈ দিছোঁ এতিয়া সোনকালে ব্ৰতীয়া ভাত বনাম আৰু এটা বছৰৰ মূৰত আহিছিলে সেই মেলাটো কিন্তু আজি যাবলৈ নেপাম বহুত মানুহ বাটে গৈ আছে এতিয়া বাজিলে 3:30 কিন্তু একো নাই অহা বছৰলৈ যাম হয়নে নহয় আৰু দুপৰীয়া আহি পেলাই ল'ৰাটোক অলপমান কিবা ফল মূল তেনেকৈ খুৱাই দিলোঁ এতিয়া সোনকালে ব্ৰতীয়া ভাত বনাম যিহেতু ভাবিলোঁ আবেলিৰ কামখিনি সোনকালে কৰি লওঁ আৰু যথেষ্টখিনি কাপোৰ মই সামৰিলোঁ এতিয়া কেইটামানহে কাপোৰ আছে এইখিনি অলপমান দেৰিকৈ নিলেও হ'ব কিয় নাজানো এডিট কৰোঁতেহে মই মানে ফোনটো দেখি পেলাই বিৰাট খং উঠি গৈছে ভিডিঅ'টো এনেকুৱা হোৱাৰ বাবে কিন্তু ক্ষমা কৰি দিব আৰু আপোনালোকে ইমানখিনি সময় যে মোৰ এই সাধাৰণ ভিডিঅ'টি ধৈৰ্য সহকাৰে ইমান ধুনীয়াকৈ চাই আছিলে তাৰ বাবে অশেষ ধন্যবাদ মোৰ অন্তৰৰ পৰা ল'ৰাটোৱে এতিয়া অলপমান খেলিব লৈছে চোতালখন খাইলে মোৰ প্ৰায় কাম ঘৰৰ চাফ চিকুণ হৈ গ'ল ভাত চাত বনাই পেলাই তেতিয়া অলপমান আজৰি সোনকালে হ'ব পাৰিম আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ তেনেই এটা সাধাৰণ ডেইলি ব্লগ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ নাজানো আপোনালোকৰ মোৰ এই সাধাৰণ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে হয়তো আপোনালোকৰ বৰ বেছি ভাল লগা নাই কাৰণ মই ইমানখিনি ভালকৈ আপোনালোকক মোৰ ফালৰ পৰা 100% দিব পৰা নাই ইয়াৰ কাৰণটো ফোনটো বেয়া প্ৰথম কথা দ্বিতীয় কথা হৈছে মোৰ ষ্টেণ্ড নাইকিয়াৰ বাবে অলপমান জোৰা টাপলি মাৰি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলগীয়া হৈছে বাৰু যি কি নহওক আপোনালোকে যে ইমান ধুনীয়াকৈ ইমানখিনি সময় চাই আছিলে তাৰ বাবে পুনৰবাৰ কৈছোঁ অশেষ ধন্যবাদ মোৰ অন্তৰৰ পৰা